সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। লকডাউনৰ বাবে বহুত দিন হৈ গ'ল ভিডিঅ' দিব পৰা নাই আৰু আজি এটা নতুন ভিডিঅ' বনাবলৈ ওলালোঁ। আৰু আজি মই যাবলৈ লৈছোঁ আমাৰ গাঁৱৰে শেষ অংশলৈ। তাত এটা সুন্দৰ পৰিৱেশ আপোনালোকক দেখাম বুলি ওলালোঁ। তেতিয়াহ'লে ব'লকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ঘৰৰ পৰা খোজকাঢ়ি আহি আছোঁ আমি 1-1.5 কিলোমিটাৰমান। জেগাখিনি আপোনালোকে দেখিছে, অতি এটা সুন্দৰ পৰিৱেশ। বৰ্তমান আগতে ইয়াত এতিয়া মানুহ নাই, আগতে ইয়াত মানুহ আছিল। হাতীৰ ওপৰত দবৰ বাবে ইয়াৰ পৰা মানুহবিলাক গোটেই গাঁৱৰ মাজৰ অংশত বহিছেগৈ, গতিকে এইখিনি অলপ জংঘল হৈ পৰিছে। হ'লেও কিন্তু জেগাটো অতিকৈ সুন্দৰ। নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল অংকুৰ ক্ৰিয়েশ্যনলৈ। আৰু আজি মই উপস্থিত আছোঁ আমাৰ গাঁৱৰে এটা ধুনীয়া পৰিৱেশত উপস্থিত আছোঁ। আমাৰ গাঁৱৰ এইটো ওপৰ অংশ বুলি কয়, কাৰণ ইয়াত অলপ আমি যোনখিনি জেগাত থাকোঁ তাতকৈ অলপ এই জেগাটো অলপ ওখ হয়, গতিকে আমি ওপৰ বুলিয়ে কওঁ। আৰু ইয়াত উপস্থিত আছোঁ, ইমান এটা ধুনীয়া পৰিৱেশ চাওকচোন আপোনালোকে। আৰু এই চাংখন যে দেখিছে, আপোনালোকৰ ফালে এইখন কি বুলি কয় বাৰু? আমাৰ ফালে এইখন টঙি বুলি কয়। ইয়াৰ হাতী খেলিবৰ বাবে এইখন বনাইছিল। আৰু এইটো ঘৰ দেখিছে, ঘৰটো চাওক, হাতীয়ে অলপ ঠেলা মাৰি ভাঙি থৈছে। মই জুম কৰি দিছোঁ বাৰু, দেখিছে আপোনালোকে ভাঙি থৈছে। আৰু এইখন আমাৰ হৈছে স্কুলৰ ফিল্ড, আৰু ইয়াতে আমি সৰুতে খেলিছিলোঁ, এতিয়াও খেলোঁ আবেলি আবেলি। আৰু এইখন হৈছে আমাৰ গাঁৱৰ শংকৰদেৱ প্ৰাথমিক বিদ্যালয়। এইখনতে মই ক্লাছ 1ৰ পৰা ক্লাছ 5লৈকে পঢ়িছিলোঁ। আৰু এইটো হৈছে আমাৰ গাঁৱৰ শিৱ মন্দিৰ। আৰু আজি ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু ঘণ্টা বুটামটো প্ৰেছ কৰিবলৈ নাপাহৰিব। সেইটো ওপৰত উঠাই ল, এফালে মোৰ ফালে ঘূৰি পেলাই কিবা কিবি